আমাৰ ছাৰ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আমাৰ গোসাইগাঁও জিলা কমিটিৰ উদ্যোগত প্ৰাক্তন কৰ্মীসকলক তেওঁলোকে সম্বৰ্ধনা দিছে। তাৰ মাজত আমাৰ কেইজনমান জনপ্ৰতিনিধি আছিলে, EM আছিলে, MCLA আছিলে, উপাধ্যক্ষ মহোদয় আছিলে, মই নিজেও আছিলোঁ। তো তেনেকৈ তেওঁলোকে কাৰ্যসূচীখন চলাই গ'লে, খুব ধুনীয়াকৈ পৰিপাটিকৈ চলাই গ'লে। আৰু আমাৰ বেংগলী জাতিটোৰ বিভিন্ন সমস্যা লৈ কিছু আলোচনা তাতে বিশেষকৈ অনুষ্ঠানটোৰ মেইন উদ্দেশ্য আছিলে যে আমাৰ প্ৰাক্তন কৰ্মীসকলক সম্বৰ্ধনা দিয়া। বহুত সময় এনেকুৱা হয় যে প্ৰাক্তন কৰ্মীসকলে যিসকলে জাতিৰ হকে কাম কৰিছে, কমিউনিটিৰ হকে কাম কৰিছে, তেওঁলোকে হয়তো বহুদিন হৈছে তেওঁলোকে সংগঠনটো এৰি গৈছে, কিন্তু যোৱাৰ পিছতো তেওঁলোকক মনত ৰাখিছে নে নাই কিছুমান প্ৰশ্ন আহি যায়। তেনে ক্ষেত্ৰত তেওঁলোকে এই কামটো কৰিছে। মই গোসাইগাঁও জিলা কমিটিক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ যে তেওঁলোকক এই সন্মানটো দিয়াৰ কাৰণে। তেতিয়াহ'লে হয়তো সকলোৱে আগবাঢ়ি আহিব যে ভৱিষ্যতলৈ আমি সংগঠনৰ কাম কেনেকৈ কৰিব লাগিব, আমি জাতিক কেনেকৈ আগুৱাই লৈ যাব লাগিব, আমি আমাৰ সমাজক কেনেকৈ আগুৱাই লৈ যাব, আমাৰ ৰাজ্যখনক কেনেকৈ আগুৱাই লৈ যাব লাগিব। ঠিক তেনেকৈ যদি আমি আগুৱাই লৈ যাওঁ, হয়তো আগন্তুক দিনে আমাৰ এই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, আমাৰ ভাৰতবৰ্ষৰ 5 ৰাজ্যৰ মাজত এটা ৰাজ্য বনোৱাৰ, নিশ্চয়কৈ আমি সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন যেতিয়া হ'ব একেলগে, তেতিয়া আমি নিশ্চয়কৈ খুব কম সোনকালে আমি আমাৰ এই 5 ৰাজ্যৰ ভিতৰত এটা ৰাজ্য আমি বনাব পাৰিম। চাওক, যোৱা বিধানসভাত মই নিজেও এইটো কুৱেশ্যন উঠাইছিলোঁ, কাৰণ মই নিজেও জানো, কিন্তু ৰাইজে জনাৰ কাৰণে মই এইটো উঠাইছিলোঁ যে আমাৰ কামখিনি আগবাঢ়ি গৈ আছে। হয়তো আজি 70 বছৰৰ যি সমস্যা, এই সমস্যা এটা দুটা বছৰতে সমাধান হ'ব পৰা অৱস্থাত নাই। বহুতখিনি কথা আমি হয়তো সংবিধানৰ মাজেৰে, সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি পেলাই আমি কৰিব লাগে। সেইকাৰণে আমি হয়তো ইমান সোনকালে কৰিব পৰা নাই। কিন্তু আমি জানো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ এই চৰকাৰখনৰ সেই মানসিকতা এটা আছে যে আমাৰ এই সমস্যাখিনি সমাধান কৰিব আৰু খুব সোনকালে সমস্যা সমাধান কৰিব। সমাধান কৰাৰ কিছু পলিচি আমি লৈছোঁ আৰু নিশ্চয়কৈ খুব কম দিনৰ ভিতৰত এই সমস্যা সমাধান হ'ব, আপোনালোকে পাব। আজিলৈকে চাওক, এতিয়া আপোনালোকে মই এটা বস্তু আপোনালোকক ক'ব পাৰোঁ, যদি কাৰোবাৰ হাতত লিষ্ট আছে মই দেখাই দিব পাৰোঁ। 2005, 2008, 2012, 2014ত আমাৰ কেন্দ্ৰীয় চৰকাৰ আহিলে, 16ত আমাৰ ৰাজ্য চৰকাৰ আহিলে। 2014ৰ পিছত এটাও নোটিছ আপোনালোকে দেখাব নোৱাৰে। এই নোটিছবোৰ বহুত আগতে দিয়া আছিলে, কেছবোৰ বহুত আগতে আছিলে। আমাৰ কংগ্ৰেছ চৰকাৰে এই নোটিছবোৰ মানে বন্ধ কৰি ৰাখিছিলে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান পেণ্ডিং কেছ আছে, তেওঁ অতি সোনকালে এই কেছবোৰ শেষ কৰিব বিচাৰিছে আৰু পজিটিভলি লৈছে যে এই কেছবোৰ তেনেকৈ থাকিব নোৱাৰে। আমাৰ কেন্দ্ৰ চৰকাৰৰ এটা মানে এইটো এটা টাৰ্গেট আছে আৰু আমাৰ ৰাজ্য চৰকাৰৰ আছে। সেইকাৰণে এই কেছবোৰ সমাধান কৰাৰ কাৰণেহে এতিয়া হয়তো ওলাই আছে। কিন্তু মই আকৌ এবাৰ কৈছোঁ আপোনালোকক, 2012ৰ পিছত আপোনালোকে এটা নোটিছ ওলাই দেখুৱাব নোৱাৰিব, কাৰণ মই ডিভোটাৰলৈ বহুদিন কাম কৰিছোঁ। মধুবালা মণ্ডলৰ নাম নিশ্চয় আপোনালোকে শুনিছে, আপোনালোকে প্ৰচাৰ কৰিছিলে। 3 বছৰ তেওঁ বিনা দোষত জেলত থাকিছে। মধুবালা নম দাসৰ নামত কেছ আছিলে, কিন্তু জেল খাটিব লগা হৈছিলে মধুবালা মণ্ডল। মই নিজে উলিয়াই আনিছিলোঁ তেনে ক্ষেত্ৰত। তো সেই কথাই মই কওঁ যে মোৰ সমষ্টিতো বহুত ডিভোটাৰ তেনেকুৱা আছে। মই লাগি আছোঁ সমস্যা সমাধান কৰাৰ কাৰণে আৰু খুব সোনকালে আমি কৰিব পাৰিম। সেইটোলৈ ডাঙৰ কথা নহয়, আইনী যুঁজ আমি সকলোৱে দিব লাগিব। মই আপোনালোকৰ জৰিয়তে যিসকলৰ ডিভোটাৰ নোটিছ গৈছে তেওঁলোকক আহ্বান জনাম, অনুৰোধ জনাম যে তেওঁলোকে আইনক সন্মান জনাই সময়ত যাতে কোৰ্টত যায়। নহ'লে হয়তো তেওঁলোককো ডিভোটাৰ যিহেতু নোটিছ তেওঁলোকে পাইছে, তেওঁলোকক হয়তো কোৰ্টে যদি তেওঁলোকে এটেণ্ড সঠিক সময় নহয়, তেতিয়াহ'লে হয়তো জাজমেণ্ট দি দিব এনেকুৱা হয়তো বিদেশী বুলি। কাৰণ সংবিধানৰ গণ্ডিত থাকি আমি কাম কৰিব লাগিব। সেইকাৰণে সংবিধানক আমি সন্মান জনাব লাগিব, আমি সময়ত কোৰ্টত যাব লাগিব। এই আহ্বান আৰু সেই অনুৰোধ আপোনালোকৰ জৰিয়তে মই অসমবাসীক, যিসকল মানুহৰ যিসকল ব্যক্তিৰ নামত ডিভোটাৰ নোটিছ গৈছে তেওঁলোকক আহ্বান জনাম।